যদি লাগিব পাৰোঁ তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই 1 2 3 অলপমান লাভিছোঁ হেল্ল' এণ্ড ৱেলকাম গাইজ আকৌ এতিয়া নতুন ভিডিঅ'ত গাইজ আপোনালোকক স্বাগতম জনালোঁ তো এতিয়া হৈ আছে আবেলিৰ সময় আৰু মই আবেলিৰ সময় আহিছোঁ মানে গাইজ গৰুবিলাক নিবলৈ আৰু অলপমান ৰ'দ হৈ আছে ভাবিলোঁ যে আহি পেলাই অলপমান ভিডিঅ' বনাম তাৰপিছত লৈ যাম গৰুবিলাক বলক গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মই গৰুবিলাক বান্ধিছোঁ এই জংঘলৰ ফালে আপোনালোকে চাওক গাইজ ইফালে বান্ধিছোঁ মানে গৰুবিলাক আমাৰ মানে 4টা গৰু এইটো এটা সিটো এটা আৰু দুটাটো মানে সিফালে আছে আজিৰ ভিউটো চাওক গাইজ আপোনালোকে সূৰ্যটো চাওক গাইজ মানে গাইজ আমাৰ এই বাচ্চা গৰুটো কান্দি আহি আছে আপোনালোকে চাওক তাৰ মাকটো মানে হেৰাইছে আৰু গাইজ এইটো এটা এই সৰু বাচ্চা গৰুটো গাইজ লাভিব দিয়ে আপোনালোকে চাওক কিন্তু সেই গৰুটো মানে গাইজ লাভিব নিদিয়ে একদম মোক মানে ধৰা নিদিয়ে দৌৰি ক'তব যায় গাইজ মই এই গৰুটোক লাভিব চেষ্টা কৰিম লাভিব দিয়ে নে নিদিয়ে তো আপোনালোকে চাই থাকক গাইজ এতিয়া লাভিব চেষ্টা কৰিম গাইজ চাওক আপোনালোকে ক'তবা পলাই যায় গাইজ যদি লাভিব পাৰোঁ তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই 1 2 3 অলপমান লাভিছোঁ আৰু আমাৰ 4টা গৰুৱে মানে গাইজ বহুত ধুনীয়াকৈ ঘাঁহ খাই আছে আপোনালোকে চাওক ইয়াতে চাওক গাইজ আমাৰ গৰুৰ লগতে মানে বহুতো গৰু আছে আপোনালোকে চাওক ভিউটো আৰু গাইজ গৰুবিলাক ক'তবা নহয় ক'তবা কৰি আছে সেইকাৰণে গাইজ খুঁটিটো গাড়ি থ'ম আপোনালোকে চাওক গাইজ খালী ঠেং দি গাড়ি দিলোঁ খুঁটিটো গাইজ চাওক আপোনালোকে এতিয়া ভয় খাই এই গৰুটো মানে থকাই নিদিয়ে চাওক গাইজ ক'তবা পলাই যায় গাইজ গৰুৰ খুঁটিবিলাক গাড়ি থৈ অলপমান জিৰণি ল'লোঁ ইফালে গাইজ চাওক আপোনালোকে চাত অলপমান জিৰণি ল'লোঁ মানে এতিয়াও মানে ভালকৈ মানে ৰাতি হোৱা নাই মানে সন্ধিয়া হোৱা নাই এতিয়া 4টামান বাজিছে আৰু 4টাৰ সময়ত ৰ'দটো থাকে এতিয়া আৰু 5টা 6টামানত গৰুবিলাক গাইজ লৈ যাম ঘৰত তো অলপমান মই এতিয়া জিৰণি লৈ আছোঁ 5টা বজাত নহয় গাইজ কিন্তু 6টা বজাতহে লৈ যাম গৰুবিলাক মানে 5টা বাজিলেও মানে ভালকৈ সন্ধিয়াই নহয় 6:30 6:30 তেনেকুৱা সময়ত লৈ যাম গৰুবিলাকক ঘৰত গাইজ 2-3 ঘণ্টা জিৰণি লোৱাৰ পিছত লাহে লাহে গাইজ সন্ধিয়া হ'বলৈ ধৰিলে আপোনালোকে চাওক মোৰ পিছফালে আৰু ঘৰত মানে গৰু লৈ যোৱাৰ সময় হৈ গ'ল আৰু এতিয়া মই গাইজ গৰুবিলাক চাৰি দি ঘৰত লৈ যাম এতিয়া গাইজ গৰু 4টা এৰি দি মানে গৈ আছোঁ ঘৰত লৈ গৈ আছোঁ ঘৰত আৰু হাতত আছে দড়ি 2টা চাওক আপোনালোকে এইফালে চাওক জংঘল বহুত জংঘল আৰু জংঘলৰ মাজেৰে মানে ৰাস্তা আছে সেইটো চাওক এতিয়া মই লৈ গৈ আছোঁ গৰুবিলাক ঘৰত তো আজিৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ ইমানতেই সমাপ্ত তো গাইজ আজিৰ কাৰণে বাই বাই